নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত পৰিৱেশ অধ্যয়ন বিষয়টিৰ 15খন আইনৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 1 নম্বৰ, ভাৰতীয় মীন পালন আইন, ইণ্ডিয়ান ফিচাৰিজ এক্ট। এইখন 1897 চনত কাৰ্যকাৰী কৰা হৈছিল। 2 নম্বৰ, ইণ্ডিয়ান ফৰেষ্ট এক্ট, ভাৰতীয় বন আইন। এইখন গঠন কৰা হৈছিল 1927 চনত। 3 নম্বৰ, কাৰখানাসমূহৰ আইন। এইখন কাৰ্যকৰী কৰা হৈছিল 1948 চনত। 4 নম্বৰ, উদ্যোগসমূহৰ উন্নয়ন আৰু নিয়ন্ত্ৰণ আইন কাৰ্যকৰী কৰা হৈছিল 1951 চনত। 5 নম্বৰ, নদী পৰিষদ আইন গঠন কৰা হৈছিল 1956 চনত। নেশ্যনেল হাইৱে এক্ট, ৰাষ্ট্ৰীয় ঘাইপথ সুৰক্ষা আইন। এইখনো 1956 চনতেই কাৰ্যকাৰী কৰা হৈছিল। 7 নম্বৰ, বন্যপ্ৰাণী সুৰক্ষা আইন, দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট। এইখন আইন গঠন কৰিছিল 1972 চনত। দ্য ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট, পানী প্ৰদূষণ নিবাৰণ আইনখন গঠন কৰা হৈছিল 1974 চনত। 9 নম্বৰ, পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন, দ্য ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট। এইখন গঠন কৰা হৈছিল 1977 চনত। আপোনালোকে কনফিউজ নহ'ব, পানী প্ৰদূষণ নিবাৰণ আইন আৰু পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন কিন্তু দুখন বেলেগ বেলেগ। বন সংৰক্ষণ আইন, দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট। এইখন গঠন কৰা হৈছিল 1980 চনত। বন্ধু বান্ধৱীসকল, আপোনালোকে এই গুৰুত্বপূৰ্ণ তথ্যখিনি স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব আৰু ভালকৈ পঢ়িব। এই আইনকেইখনৰ বিষয়ে যিকোনো পৰীক্ষাতে আহি থকা দেখিবলৈ পোৱা যায়। এইখিনি তথ্য কিন্তু অতি গুৰুত্বপূৰ্ণ তথ্য। 11 নম্বৰ, বায়ু সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন, দ্য এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট। এইখন গঠন কৰা হৈছিল 1981 চনত। 12 নম্বৰ, পৰিৱেশ সংৰক্ষণ আইন, দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট। এইখন গঠন কৰা হৈছিল 1986 চনত। বন্ধু বান্ধৱীসকল, আপোনালোকে এই আইনকেইখনৰ বিষয়ে যদি অসমীয়াত গুগলত চাৰ্চ কৰে তেতিয়াহ'লে কিন্তু চনকেইটা বেলেগ বেলেগো পাব পাৰে, কিন্তু যদি আপোনালোকে ইংলিছত চাৰ্চ কৰে তেতিয়াহ'লে কিন্তু এই চনকেইটাই পাব আপোনালোকে। বন্যজীৱ বা বন্যপ্ৰাণী সংৰক্ষণ সংশোধনী আইন, দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এমেণ্ডমেণ্ট এক্ট। এইখন গঠন কৰা হৈছিল 1991 চনত। 14 নম্বৰ, জৈৱ বৈচিত্ৰ্য আইন। এইখন গঠন কৰা হৈছিল 2002 চনত। 15 নম্বৰ, বিদ্যুৎ আইন প্ৰণয়ন কৰা হৈছিল 2003 চনত। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা আগৰ ভিডিঅ'সমূহ চাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।